Hey everyone, welcome to MT Creation. মই মানৱেন্দ্ৰ তালুকদাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেল MT Creation লৈকে। তো আজি আমি কথা পাতিম এটা গুড নিউজ বুলি আমি ক'ব লাগিব কাৰণ আমাৰ অসমৰ পৰা বহুতো ক্যান্ডিডেট বা বহুত আমাৰ ষ্টুডেন্টে আপোনাৰ টিচাৰ এলিজিবিলিটি টেষ্টৰ কাৰণে ট্ৰাই কৰি আছে। তো সেই সকল ষ্টুডেন্টৰ কাৰণে এটা স্পেশাল এটা নিউজ আহিছে বা স্পেশাল এটা খবৰ আহিছে। তো মই আপোনালোকৰ লগত সেইটো আলোচনা কৰিম যে খবৰটো হৈছে যে সেন্ট্ৰেল টিচাৰ্স এলিজিবিলিটি টেষ্ট 2018 সমগ্ৰ আমি তাক সিটেট বুলি কওঁ সিটেট 2018 এটো আপোনাৰ সেন্ট্ৰেলি এটা এক্সামিনেশন পাতে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশনে সো সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশনৰ এটা ৰিক্ৰুটমেন্ট আহিছে আৰু আমাৰ অসমৰ পৰা যিসকলে আপোনাৰ বিএড বা ডিএলএড ডিগ্ৰী কৰি আছে আৰু তেখেতসকলৰ কাৰণে এটো বৰ এটা গুড নিউজ সো মই হেসকলক মই এটো নটিফিকেশনটো মই দিবলৈ ট্ৰাই কৰিছো তো যিসকলে আমাৰ টিচিং লাইনৰ প্ৰতি আগ্ৰহী আৰু ডিগ্ৰী কেটা লৈ আছে বা এপিআৰ হৈ আছে ডিগ্ৰী কেটা কমপ্লিট হোৱা নাই ফাইনাল ইয়াৰত কৰি আছে তেখেতসকলে ফাইনাল ইয়াৰত অধ্যয়ন কৰি আছে বিএড বা ডিএলএড ডিগ্ৰী সো তেখেতসকলৰ কাৰণে এটা সুখবৰ আছে কিন্তু সুখবৰটো হেসকলৰ কাৰণে যিসকলে আপোনাৰ এইচএস বা গ্ৰেজুৱেচনত আপোনালোকে 50% বা 45% মাৰ্কস আপোনালোকে কেৰি কৰিবলৈ সক্ষম হৈছে তো হেসকলৰ কাৰণে এটা গুড নিউজ আছে যে আপোনালোকে সিটেট এক্সামিনেশনত আপোনালোকে এপিআৰ হ'ব পাৰিব আৰু তাত আপোনালোকৰ যদি সিলেকশন হয় আপোনালোকে ইণ্ডিয়াৰ ভেৰিয়াছ ষ্টেটত আপোনালোকৰ যিবিলাক স্কুল আছে গভৰ্ণমেণ্ট স্কুল বা প্ৰাইভেট স্কুল বা ষ্টেট লেভেল কিছুমান স্কুল আছে গভৰ্ণমেণ্ট স্কুল সেইবিলাকত আপোনালোকে চাকৰি পাব তো সেন্ট্ৰেল টিচাৰ্স এলিজিবিলিটি টেষ্টৰ ওপৰত আমি এটা বিতং আলোচনা কৰিম যে আপোনালোকে কেনেকুৱা ধৰণে আপোনালোকে ডেটবোৰ সিলেক্ট কৰিব বা কোন ডেটত এক্সামিনেশন হ'ব বা ৰেজিষ্ট্ৰেচন কোন দিনৰ পৰা আৰম্ভ হ'ব বা কি আমাৰ সিলেবাস চাব লাগিব বা কোৱালিফিকেশন মই আগতে কৈ দিলো তথাপি কোৱালিফিকেশনটো আমি আকৌ এবাৰ আলোচনা কৰিম তো সকলোখিনি ডিটেইলছ সেন্ট্ৰেল টিচাৰ্স এলিজিবিলিটি টেষ্টৰ আন্ডাৰ সিবিএসই বুলি ক'লে আমি সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন 2018 যেটো ৰিক্ৰুটমেন্ট আহিছে নটিফিকেশন আহিছে তো তাৰ ওপৰত আমি আলোচনা কৰিম আপোনালোকৰ লগত বিতংভাৱে আলোচনা কৰিম অতি সহজ ভাষাত তো আপোনালোকে ভিডিওটো চাই দেখিব আৰু ভিডিওটো চাই ভাল পালে আপোনালোকে প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব তো প্ৰথম যদি আমি ক'বলৈ যাওঁ প্ৰথম আমাক লাগিব আপোনাৰ অফিচিয়েল ৱেবছাইটটো লাগিব সিটেটৰ অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক কৈ দিছো sitet.nic.in এটো হৈছে আপোনাৰ অফিচিয়েল ৱেবছাইট সেন্ট্ৰেল টিচাৰ্স এলিজিবিলিটি টেষ্ট সিবিএসইৰ আন্ডাৰত এটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে গোটেই ডিটেইলছখিনি পাই যাব আপোনালোকে চেক কৰিব পাৰে মই এই ভিডিও ডেসক্ৰিপচনত মোৰ এটো লিংকটো মই দি দিম আপোনালোকক এটা আমি আউট বিতংভাৱে আলোচনা কৰোঁ এটো আপোনাৰ এপ্লিকেশন ষ্টাৰ্ট হ'ব আপোনাৰ দেৰি আছে কেইদিনমান জুনৰ 22 তাৰিখৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব আপোনালোকে তাত এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰ মানে আপোনালোকে তাত জুনৰ 22 তাৰিখৰ পৰা আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব যিসকলে ইন্টাৰেষ্টেড হয় ইয়াৰ কাৰণে তো ইয়াৰ এটা ইম্পৰ্টেন্ট কথা আছে এটো আপোনাৰ 92 সিটিজ 92 খন সিটিজত আপোনাৰ এক্ৰছ ইণ্ডিয়াত আমাৰ 92 খন সিটিজত বা 92 খন আপোনাৰ চহৰত এক্সামিনেশনটো অনুষ্ঠিত কৰা হ'ব তাৰ ভিতৰত আমাৰ গুৱাহাটী ডিব্ৰুগড় তেজপুৰ তেনেকুৱা কৰি পৰিব তো এইবিলাকত গৈ আপোনালোকে এক্সামিনেশনটোত আপোনালোকে এপিআৰ হ'ব পাৰিব আৰু আপোনাৰ ইয়াৰ যোনটো ৰিক্ৰুটমেন্ট প্ৰসেস আছে কাৰ কাৰণে কৰি আছে ৰিক্ৰুটমেন্ট প্ৰসেসটো মই তো আপোনালোকক বুজাই দিছো সেন্ট্ৰেল গভৰ্ণমেণ্ট যিবিলাক স্কুল আছে সেইবিলাকত আপোনালোকে তাত এই পৰীক্ষাটো ক্ৰেক কৰাৰ পিছত বা পাছ কৰাৰ পিছত আপোনালোকে তাত কাম কৰিব পাৰিব আৰু ষ্টেট গভৰ্ণমেণ্ট যিবিলাক স্কুল আছে তাত আপোনালোকে কাম কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট স্কুল আছে ডাঙৰ ইণ্ডিয়াত তো সেইবিলাকত আপোনালোকে কাম কৰিব পাৰিব যদি আৰু আপোনাৰ প্ৰিফাৰেন্স থাকিব এটো এক্সামিনেশনৰ যদি আপোনালোকে সিলেক্ট হ'ব বিচাৰে প্ৰিফাৰেন্স আপোনাৰ ফাৰ্স্ট প্ৰিফাৰেন্স থাকিব এটো আপোনাৰ সিটেটটো পাছ কৰিব লাগিব আৰু যদি আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ টেট আপোনালোকৰ পাছ কৰা আছে তো তেতিয়াহ'লে আপোনালোকে এটা প্ৰিফাৰেন্স ইয়াত পাব এই এক্সামটো তো এক্সাম প্যাটাৰ্নটো আমি আলোচনা কৰোঁ এতিয়া এক্সাম প্যাটাৰ্নটোত আপোনাৰ দুখন পেপাৰ থাকিব টু পেপাৰছ থাকিব পেপাৰ 1 থাকিব আপোনাৰ যদি আপুনি বিচাৰে যে মই টিচিং কৰিম ক্লাছ 1 ৰ পৰা 5 লৈ তেতিয়াহ'লে আপোনালোকে পেপাৰ 1 খন এপিআৰ হ'ব লাগিব আৰু পেপাৰ 1 ৰ কাৰণে আপোনালোকে তাত এপ্লাই কৰিব লাগিব আৰু যদি বিচাৰে আপোনালোকে ক্লাছ 6 টু ক্লাছ 8 লৈ মই পঢ়াব খোজো তেতিয়াহ'লে আপোনালোকে পেপাৰ 2 খন আপোনালোকে তাত এপিআৰ হ'ব লাগিব আৰু আপোনালোকে যদি দুটা ষ্ট্ৰীমে আপোনালোকে পঢ়াব খোজে বা দুটা ষ্ট্ৰীমত আপোনালোকে বা দুটা লেভেলত আপোনালোকে তাত টিচিং কৰিব খোজে তেতিয়াহ'লে আপোনালোকে দুখন পেপাৰ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু দুখন পেপাৰত আপোনালোকে এক্সামিনেশনত বহিব লাগিব তেতিয়াহ'লে আপোনালোকে দুটা লেভেলতে আপোনালোকে টিচিং কৰিব পাৰিব তো আমি এবাৰ কুৱেশ্যনৰ কেনেকুৱা কুৱেশ্যন আহিব তাৰ ওপৰত আমি আলোচনা কৰোঁ কুৱেশ্যন আহিব আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন আপোনাৰ আহিব আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকিব আপোনালোকে নিগেটিভ মাৰ্কিঙৰ ভয়টো আপোনালোকে ইয়াত কৰিব নালাগে কাৰণ ইয়াত নিগেটিভ মাৰ্কিঙৰ কোনো প্ৰসেস নাই অফিচিয়েলি তো যদি আমি আলোচনা কৰোঁ আমি আপোনাৰ এটা ইম্পৰ্টেন্ট কথা এপ্লিকেশন ফিজটো আমি আলোচনা কৰিব লাগে এপ্লিকেশন ফিজটো যদি আমি চাওঁ ওবিসি আৰু
জেনেৰেল কেটেগৰীৰ কাৰণে আপোনাক দিছে 600 rupees ফৰ ওৱান পেপাৰ যদি আপোনালোকে দুখন পেপাৰ দিয়ে তেতিয়াহ'লে আপোনালোকে 1000 rupees তাত পে' কৰিব লাগিব আৰু SC ST এণ্ড ডিফাৰেণ্ট এবল পাৰ্চনৰ কাৰণে দিছে rupees 300 ফৰ ওৱান পেপাৰ যদি আপোনালোকে ব'থ পেপাৰ আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে দিব লাগিব 500 rupees আৰু মই কেইটামান ইম্পৰ্টেণ্ট ডেট আপোনালোকক কৈ থওঁ ইয়াৰ লগত জড়িত ইম্পৰ্টেণ্ট ডেটা হৈছে নটিফিকেশ্যন অপেন নটিফিকেশ্যনটো আপোনালোকৰ অফিচিয়েলি ডিক্লেয়াৰ কৰিব বিতংভাৱে 12 তাৰিখৰ পিছত 12 জুনৰ পিছত আপোনালোকে এইটো বা 12 তাৰিখে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো পাই যাব চেণ্ট্ৰেল টেটৰ এক্সামিনেশ্যনটোৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে পাই যাব আমি আগতীয়াকৈ আপোনালোকক এইটো জনাই থৈ দিছোঁ আপোনালোকক আমি গম পাইছোঁ তো আপোনালোকৰ লগত মই ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ যাতে আমাৰ অসমৰ গোটেইখিনি মানুহে বা টেটৰ এক্সপিৰিয়েঞ্চ গোটেইখিনি মানুহে এই ভিডিঅ'টো থুটি তেখেতসকলৰ প্ৰফিট হয় বা গোটেই প্ৰচেছটো গম পায় তো আমি এইটো ট্ৰাই কৰিছোঁ আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনাৰ 22 জুনৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে আপোনাৰ 21 জুলাই 21 জুলাইৰ আগত আপোনালোকে এইটো ফিল আপ কৰিব লাগিব যদি আপোনালোকে তাত এক্সামিনেশ্যন দিব বিচাৰে 21 জুলাই লাষ্ট ডেট আছে তো এক্সাম ডেট যদি আমি চাব যাওঁ এক্সাম ডেটটো আপোনাৰ থিৰাং কৰি দিছে 16 ছেপ্টেম্বৰ 2018 আৰু 3:30 3:30 বজাত আপোনাৰ এক্সামিনেশ্যনটো তাত 16 তাৰিখে আপোনাৰ কণ্ডাক্ট কৰা হ'ব গোটেইকেইটা চেণ্টাৰত 92টা চেণ্টাৰত অল আপোনাৰ এক্ৰছ ইণ্ডিয়াত আমি চাওঁ সকলোৰে আপোনাৰ কোৱালিফিকেশ্যন থাকে যদি আমি কোৱালিফিকেশ্যনৰ কথাটো চাওঁ কোৱালিফিকেশ্যন আপোনাৰ লাগিব ক্লাছ 1 to 5 ক্লাছৰ ভিতৰত আপোনাৰ কোৱালিফিকেশ্যন লাগিব সিনিয়ৰ সেকেন্ডাৰী অৰ ইটস ইকুইভেলেন্ট উইথ 50% মাৰ্কস আপোনালোকে সিনিয়ৰ সেকেন্ডাৰী HS কমপ্লিট কৰিব লাগিব তাত আপোনালোকে 50% মাৰ্কস পাব লাগিব আৰু আপোনালোকে ক্লিয়াৰ কৰিব লাগিব বা আপোনালোকে ফাইনেল ইয়াৰত এপিয়াৰিং হৈ থাকিলেও আপোনালোকে তাত কৰিব পাৰিব ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED আপোনালোকে ডিগ্ৰী তাত ল'ব লাগিব আৰু আপোনাৰ বেচেলৰ ডিগ্ৰী এণ্ড অলসো ক্লিয়াৰ এপিয়াৰিং ইন ফাইনেল ইয়াৰ এক্সাম অফ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন 2 বছৰৰ আপোনালোকে যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিপ্লোমা আপোনালোকে তাত গ্ৰেজুৱেশ্যন আপোনালোকে বেচেলৰ ডিগ্ৰী আপোনালোকে লৈছে তেতিয়াহ'লে আপোনালোকে 2 বছৰৰ যিটো এলিমেণ্টাৰী BEdৰ কোৰ্ছ আছে সেইটো আপোনালোকে ক্লিয়াৰ কৰিব লাগিব বা আপোনালোকৰ যদি লাষ্ট ইয়াৰ হয় আপোনালোকে পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আৰু যদি আমি চাওঁ ক্লাছ 6 to ক্লাছ 8ৰ যিটো কেটেগৰী বা লেভেল আছে সেইটোত আপোনাৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন উইথ 50% মাৰ্কস এণ্ড ক্লিয়াৰ এণ্ড এপিয়াৰিং ইন ফাইনেল ইয়াৰ অফ DLED কোৰ্ছ 2 বছৰৰ যিটো DLED কোৰ্ছ আছে সেইটো আপোনালোকে ক্লিয়াৰ কৰা বা আপোনালোকে যদি ফাইনেল ইয়াৰত পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব তো এইখিনি আছিল গোটেই এটা ডিটেইলছ মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ অতি সহজ ভাষাত তো আমাৰ যিসকল অসমৰ পৰা এক্সপিৰিয়েঞ্চ আছে টেটৰ কাৰণে বা চেণ্ট্ৰেল টেটৰ কাৰণে আণ্ডাৰ CBSE বৰ্ড তো আপোনালোকে এইটোত এপ্লাই কৰিব পাৰে আপোনালোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ আছে যিসকলে টিচাৰৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা টিচিং লাইনত তেখেতসকলে কাম কৰিব খোজে তো মই ভিডিঅ'টো বনাই দিলোঁ কাৰণ মোৰ এই চেনেলত এনেকুৱা বিভিন্ন ধৰণৰ কেৰিয়াৰ ৰিলেটেড ভিডিঅ' মই বনাই থাকোঁ বা জব ৰিলেটেড ভিডিঅ' মই বনাই থাকোঁ তো মই এই ভিডিঅ'টো আপোনালোকৰ লগত মই ভিডিঅ'টিৰ সহায়ত আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিলোঁ তো আজি ভিডিঅ'ত এইখিনিয়ে আছিল থেংক ইউ ভেৰি মাছ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ